নমস্কাৰ। প্ৰথমে স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। প্ৰত্যেক দিনৰ দৰে আজিও মই এটা গীত লৈ আহিছোঁ। এটা পুৰণিকলীয়া যিটো বিহু গীত আমি সৰুৰ পৰা শুনি আহিছোঁ। যি মানে বাদ্যযন্ত্ৰৰ সৈতে এইটো গাব পৰা হ'লে ভালেই আছিলে, কিন্তু তেনেকুৱা এটা বৰ্তমান মোৰ সক্ষমতাটো হোৱা নাই বা তেনেকুৱা এটা সুবিধা মই কৰা নাই। কিন্তু আপোনালোকৰ উৎসাহ পালে মই নিশ্চয় বহুত সোনকালেই কৰি আছোঁ সেইটো ব্যৱস্থা। গতিকে বেছি কথা নকৈ আহক, গীতটো উপভোগ কৰোঁ। লগতে আপুনি যদি অকলে চাই আছে তেতিয়াহ'লে একেলগে গাওঁ আহক। আপুনি গুণগুণাই থাকিব, এইফালে মই গুণগুণাই থাকিম। ঠিক আছে, আৰম্ভ কৰিছোঁ। ঐ শৰত ধুনীয়া মাজনী ঐ আকাশত যোনে বায় ঐ আকাশত যোনে বায় ঐ মৰতৰে ধুনীয়া কোন। ঐ মৰত ধুনীয়া ককাইতি ঐ সেইজনী ছোৱালী ঐ সেইজনী ছোৱালী ঐ যিজনীয়ে মাতে মোক কোন বুলি ককাইতি মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই মোক। ঐ উজানৰ বিলতে মাজনী ঐ পলবাই আছিলোঁ ঐ পলবাই আছিলোঁ ঐ চাবত নোপাই গ'লো কাছ। ঐ একেজন ঈশ্বৰে মাজনী ঐ আমাক ৰজিলে ঐ আমাক ৰজিলে ঐ কিহতনো ক'লা বগা বাছ মোৰে চেনি মাই মোৰো জান উপায় নাই বিয়াখন পাতিবলে মোৰ। ঐ অৰুণাচলতে কণ্ট্ৰেক্ট কৰি থাকোঁতে এজনী ঐ ছোৱালী মোৰ প্ৰেমতে পৰিলে। তাই নাম হ'ল অমিয়া, দেখিবলৈ ধুনীয়া তাইৰ মিঠা হাঁহিটিয়ে খাই দিলে মোৰ কলিজা। তাইৰ মিঠা হাঁহিটিয়ে খাই দিলে মোৰ কলিজা। ঐ লাখুটি মূৰৰে ঐ পিতল সমনীয়া ঐ লাখুটি মূৰৰে ঐ পিতল ঐ কলহৰে টুপি বটলৰে টুপি দিয়া ঐ দেহাতি কৰি লওঁ শীতল। ঐ বিহু অহা গমে পাই লিচু মাকৰ ততে নাই দিলে গৈ ঐ কলহত হাতে মইনা জান দেহা জান। আমি চেঙেলীয়া সাজৰ লগত বলীয়া ঐ টেঙা হ'লেও এবাতি খামে মইনা জান দেহা জান। খামে মইনা জান দেহা জান।